তুমি আজি ক'ত যোৱা? স্কুল যাবা? ব'লা আজি বেটা প্ৰথম স্কুল যাব। হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এইফালে আমাৰ পেটি এতিয়া স্কুল ওলাইছে আৰু ৰাতিপুৱা ভাত খাই নাযায়। এইফালে টিফিনত নিবৰ কাৰণে ভাত ভাজিছিলোঁ, তাৰে অকণমান খাই গৈছে। আৰু ৰাতিপুৱা এয়া দেখিছেনে, মোৰ আইতা আহিছে চকু অপাৰেশ্যন কৰিবৰ কাৰণে হস্পিটেলত যাব। আৰু মানে ৰাতিপুৱা ভাইটিয়ে ইয়াত অকণমান দেৰি থৈ গৈছে, তাৰপিছত লৈ যাব। আৰু আজি মই বেটাক স্কুললৈ লৈ আহিছোঁ প্ৰথম অংগনবাড়ীলৈ। বতৰটো আজি অকণ বৰষুণ দি আছে, বৰ এটা ভাল নহয়। আৰু এইফালে স্কুলত পূৰা খেলনা বস্তুবোৰ দেখি পূৰা বেটাৰ মানে একদম ভাল লাগি গৈছে তাৰ মনটো। আৰু এইফালে পূৰা লিখিবৰ কাৰণে শিকাই আছে, আৰু এইফালে পূৰা খেলি আছে। সি মানে সদায় ঘৰত কৈ থাকে মই বিদ্যাভাৰতী স্কুল যাম, বিদ্যাভাৰতী স্কুল যাম বুলি। বিদ্যাভাৰতী বুলি নুফুটে, বিদ্যান স্কুল যাম বুলি কয় সদায়। আৰু মানে আজি যে ইয়াত লৈ আহিছোঁ, মানে আহোঁতে কৈ আহিছে মইতো বিদ্যান স্কুললৈহে যাম, তুমি এইফালে কিয় আনিছা বুলি কৈছে মোক। তাৰপিছত মই মানে ফুচলাই আনিলোঁ। মনটো অকণমান বেয়া কৰি আছিলে, তথাপিও মানে খেলা বস্তুবোৰ দেখি এতিয়া ভাল লাগিছে তাৰ। আৰু এইফালে এতিয়া পূৰা খেলিব লৈছে দেই। আৰু স্কুলৰ পৰা আহি গ'লোঁ, আহি মেলি দুপৰীয়া ভাত পানী বনাই হৈ গ'ল। তাৰপিছত মই এতিয়া ৰৈ আছোঁ ছোৱালীজনী স্কুলৰ পৰা আহিছে নাই চাই আছোঁ। আৰু টাইম হৈ গৈছে, নহালৈকে মানে মনটোকে ভাল লাগি নাথাকে। আৰু এইফালে আহি পাই গ'লহি স্কুলৰ পৰা। আৰু সন্ধিয়ালৈ আমি এয়া আইতাৰ ওচৰলৈ আহিছোঁ। আইতা আজি চকু অপাৰেশ্যন আছিলে, আৰু আমি এপাক চাবলৈ আহিছোঁ। আৰু ভাত দিবলৈ আহিছিলোঁ, আৰু এইফালে মায়ে ৰখিছে। আমি দুয়োটাই আহিছোঁ, বেটাক থৈ আহিছোঁ ঘৰত। হস্পিটেললৈ আনিবলৈ মন নাযায়। এইফালে আইতা এতিয়া বিচনাতে ভাত খাব লগা হৈছে, উলিয়াই নিব নিদিয়ে যিহেতু। আৰু এইফালে মাছৰ লগত খাইছে, মায়ে দি দিছে ধুনীয়াকৈ। এইফালে আগতে এটা চকুৰ অপাৰেশ্যন কৰিলে, আৰু এইবাৰ 2 নম্বৰটো কৰা হৈছে 6 মাহৰ পিছত। আৰু আইতাই এতিয়া ধুনীয়াকৈ দেখিব দেই আমাক সকলোকে। এতিয়া বহুত দেৰি বহিলোঁ, এতিয়া আমি যাওঁগৈ ঘৰলৈ, যিহেতু বেটাক থৈ আহিছোঁ। আৰু ভিডিঅ'টো ইমানেই, নেক্সট ভিডিঅ' আকৌ লগ পাম।